এই বিনু এই 20 টাকা সেলাইন লইবি মোক লিখিও হ'ব যা ৰাতি 8টামান বজাত আহিবি আৰু শুন দুটামান পকৰি লৈ আহিবি পকৰি বঢ়িয়া লাগব যা চাটনিও লৈ আহিবি অলপ যা 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 এতিয়া যা পইচা আনি কোনি বা নিলে মাইনে মেমে কুলে খেনে নিলাক নি কেপি চেপি খাবা মই চেলাইনটো ল'বার টাইম হৈছে তাৰপিছত কি জুতুৰ খেল লগাই বিপদত সময় কি যা কৰিলা কোনি নিলে পইচা পইচা কোনি দিছে ভাইটি কি দেউতা বিচনাৰ তলৰ পৰা পইচা তই নিছিলি নেকি মই কেলে নিয়া নাই তেনেহ'লে কোনে নিলে কি জানো কোনে নিছি ভাইটি তই নেজানো বুলি ক'লে নহ'ব দে কোনে নিলে সঁচা কথা ক'লি নহ'লে দেউতাই তোক দিব বাই পইচা তই নিছা গৈ মোক মিছা মিছা সুধি এটা তই আৰু ঐ তই যে কলি পইচাখিনি মই নিয়া বুলি ক'ত দেখা পালি তই মই নিয়া বুলি কিয়া বিছনাখনে গৈছিল তই দিব পাৰিছিলি এই কথা ক'ব আহিছে সি বিছনাখন পাল্লো বুলি কি পিজিৰ পইচা কেতিয়া মই নিম নেকি এতিয়া নালি কোনে দিব তই নিছে হয় নেকি ভাইটি তই যি কালি নগেনো যি আপোনাৰ লগত কথা পাতি আছিলি আৰু কি নগেনো যি কথা গিলা মই নাজানো বুলি ভাবিছে নেকি আজি পিচিক কৈ দিম ৰ এই পিচি বিচনা তলৰ পইচা আনি তই চুৰ কৰি খেলে নগেনো যি মোবাইলত পইচা পাতি হয় নেকি ঠিক আছে দে মই কৈ দিম কালি যদি অৰূপৰ লগত ৰেষ্টুৰেণ্টত যাই বহি আছিলি আৰু অৰূপৰ তোৰ কথা গিলা কি মই নাজনো বুলি একদম কাণতলি চব দিম লাজ নাপা বাহিৰে এইগিলা কথা দৈত্ৰিক কৰি দিয়ে মই গিলা আকৌ নাজনো আজি পিটিক চব কথা কৰিম মই ভাইটি এইবিলাক নকবি দে পিচিক সেইগিলা মোৰ এইগিলা মেল নামে বিগিলা ভাইটি এইগিলা কথা পিচিক নকবি দে প্লিজ তোক মই যি লাগে তাকে দিম একদম নকবি দে কিন্তু নকবি নকবি কিন্তু হ'ব দে ঠিক আছে নকওঁ সঁচাকৈ কৈছে তো কিন্তু মোৰ এটা চৰতো আছে কি চৰ্ত আছে কচোন কো ফাৰ্ষ্ট চৰটো হৈছে মোৰ কথা গিলা ৰেটত কিন্তু আকৌ ক'ব নোৱাৰো তই আৰু ছেকেণ্ড চৰটোতো হৈছে তই মোক ডেইলি 20 টকাকৈ কেতিয়াবা পইচা দিব লাগিব হ'ব দে তই কোৱা মতে কৰিম দে দিম দে তোক তই যি বেছি মই তাকে তাই লিখিত ভাবো ইমান তাই ওচৰত থকা নাই তই তোক নামাত দিম কেনেকৈ নহলি কিন্তু বাই সি বেলেগ এটা চলি আৰু পিঠি আগিন গম পাব সেইটো কথা পিছত কি হৈ দেখা যাব দে আৰু পিচিকটো বৰ বিচুগিলা কথা এতিয়া একদম নকবি দে পিচিক মোবাইলো এইগিলা যা কমেন তে প্ৰমিছ ডিল ডান পইচা কোনি নিছে ভালে ভালে কওঁ কিন্তু এই মুড়ি তাই মোক টেনশ্যন দিছে পিছি ফালি দিম কিন্তু একদম কৈছোঁ ভালকে কওঁ দেউতা তুমি পইচা এনে ক'ত ৰাখিছিলা সেইখন বিচনাৰ তলত থৈছিলোঁ মাজত বিচনাৰ তলত কোনে বা নিলাক পিটি ইয়াকো সুধিলোঁ ইও বোলে নিয়া নাই গৰু চোৰ তই নিছে নেকি এপিয়াবা ভালে ভালে কওঁ কিন্তু নিছে যদি বিনোদ খান নাই পৰুৱা মাৰিবলৈ ভয় কৰে কাৰণ পৰুৱাই যে একো নাজানে কিন্তু বিনোদ খান নাই মানুহ মাৰিবলৈ ভয় নকৰে তাতে আকৌ তহঁতি মোৰ নিজৰ চলি দুইকো বেছি মানে পইচা দি ভালে ভালে কৈছো দেউতা তাক নামাৰিবা দেউতা পইচাখিনি মই নিছো দেউতা কি মাজনী তই পইচা আনি কিয় নিছিলি পইচাখিনি বিচনাৰ তলত থাকলি তুমিতো মোৰ খাবা যাবাই মই জানো সেইকাৰণে ভাবিলোঁ লুকাই থলি কিজানি আজি নখাকৈ থাক তই দেখো জানাই নামনমান নাখলি মোৰ ৰাতি টোপনিটো ভাল নহয় নহয় দেউতা তুমি যদি এনেকৈ সদায় সদায় মদ খাই থাকা তেতিয়াহ'লে মই কেতিয়াও বিয়াত নবহো দেউতা তই কি কয় আপি দেউতা তুমি যদি এনেকৈ মদ বাদ দিব নোৱাৰা নহয় তেনেহ'লে মোৰ বিয়াৰ কথা কেতিয়াও নাভাবিবা কাৰণ মোৰ বিয়াৰ পিছত কোনোবাই যদি মোৰ দেউতা মদেই বুলি কয় মোক হাই নহয় তেনেহ'লে মই কেনেকৈ জীয়াই থাকিম দেউতা মোৰ কি আত্মসন্মান নাই দেউতা মোৰ আত্মসন্মান নাই এইগিলা কি কথা কওঁ তই নাপায় নহয় এইবিলাক কথা কোৱা দেউতা টকাতকৈ আত্মসন্মানৰ মূল্য বহুত বেছি দেউতা কাৰণ বিয়াৰ পিছত যদি এইবোৰ কথাই এজনী বোৱাৰীৰ বুকুত বিন্ধে নহয় তেনেহ'লে সেই বোৱাৰীজনী মৰি মৰি জীয়াই থাকিবলগীয়া অৱস্থা হয় দেউতা মৰি মৰি জীয়াই থাকিবলগীয়া অৱস্থা হয় নালাগে তই এটা মদেহীৰ ছোৱালী হিচাপে বিয়া হৈ যাব নালাগে আৰু তোক মই আজিৰ পৰা কথা দিলোঁ তোৰ আত্মসন্মানত আঘাত লগা কাম মই কোনোদিনো নকৰোঁ হ'ব দে মাই তোৰ কথা মই চব বুজি পাইছোঁ আৰু আজিৰ পৰা মই মদ নাখাওঁ দে তই চিন্তা কৰিব নালাগে আৰু ইও কিন্তু কেপি খাবা নকৰে খাবি নেকি তই আজিৰ পৰা কেপি
নাখাওঁ দে এতিয়া আজি মানে আহিলে কে বিজেপি নাখাওঁ দে আৰু বঢ়িয়া নাকফি কাৰণ সেই পইচা কেইটা জমা কৰি তোৰ বিয়াত নহয় বুৰ্বক বাহিৰৰ বিয়াত গাঁৱৰ মানুহ আৰু কিবা এটা আইটেম বনাই আমি বেছিকে খুৱাই দিম হ'ব না